নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। আজি বহুদিনৰ মূৰত এটা ব্লগ দিছোঁ, কাৰণ কথাটো হৈছে বহুত বিশেষ। কাৰণ মোৰ সৰুকালৰ মোৰ অতি মৰমৰ বান্ধৱী শ্ৰুতিৰ বিয়া। এয়া বিয়াৰ জোৰোণ হৈ আছে আৰু এয়া দেখিছেনে আমাৰ দৰাও হৈছে মোৰ অতি মৰমৰ বন্ধু ভাস্কৰ। আৰু শ্ৰুতি আৰু ভাস্কৰৰ 13 বছৰৰ ভালপোৱাৰ অন্তত আজি এয়া বিয়া সম্পন্ন হ'ল। তেওঁলোকৰ বিয়াৰ ধুনীয়া ধুনীয়া মুহূৰ্তবোৰ আৰু আমি কেনেকৈ তেওঁলোকৰ বিয়াত ফূৰ্তি কৰিলোঁ সেইবোৰ ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। গতিকে আহক চাওঁচোন ভিডিঅ'টো শেষলৈকে।